তো গাইছ আজি ধুনীয়াকৈ কালাৰ কৰি আছো গছত কিহৰ কাৰণে কালাৰ কৰি আছে আপোনালোকেতো জানেই চাগে এইপিনে দেউল পূজাৰ ধুনীয়াকৈ চাইনা বান্ধি থৈছে অহাকালিৰ পৰা হয় তো আহিব আপোনালোকে সকলোৱে এইডাল গাছ লগালো এইডাল লগালো কটা হয়তো এই মাহা লগালো এইডাল ইয়াতে লগাম আমি ধুনীয়াকৈ ইপিনে বেৰাত কালাৰ কৰি আছোঁ ৱালটো মানে একদম খালী হৈ আছিল সেইকাৰণে আমি কালাৰ কৰি দিলোঁ আমি তিনিজনে কৰি আছোঁ বাকীবিলাকে বেলেগ বেলেগ কাম কৰি আছে তো আমি হাজিৰা নহয় দেই গাইছ আমি মানে হেৰি হৈছোঁ সমাজৰ কাম কৰি আছোঁ অহাকালিৰ পৰা যিহেতু চাহ গাছ দুখন ৱাল দিলোঁ আমি কালাৰ আমি মানে কালাৰ মেন হৈ গ'লোঁ মই একলাই কাইব পৰা নাই মই একলাই এই এটা আছে আৰু এটা আছিল মানে মই হাত ধুলোঁ এই পানী আছে চাওক গাই মই হাত ধুলোঁ ইয়াতে এই দুখন ৱাল আৰু ক'ত দিলোঁ মানে আহিব গাইছ সকলোৱে কালিৰ পৰা আহিব